সকলোকে মোৰ আন এটা ভিডিঅ'লে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো বৰ্তমান ভাল। মই এতিয়া সাজি-কাচি ওলাইছোঁ। ওচৰতে এখন তুলনি বিয়া আছে, তালৈকে বুলি যাওঁ। সময় যদি কওঁ, নিশা প্ৰায় 9:30 বাজি গ'ল। অকণমান সোনকালে যাম বুলি ভাবিছিলোঁ, কিন্তু বেটা থকাৰ বাবে সময়ত যাওঁ বুলি ক'লেও যাব নোৱাৰোঁ। তাকে গৈ লওঁ, তাত গৈ লগ পাই আছোঁ। আমি গৈ পাওঁ মানে বিয়াঘৰত জোৰানাম বিয়ানাম গাই ইতিমধ্যে শেষেই হৈছিলে। সকলো ৰাইজে খাই মেলিও আজৰি, আমিও খাই মেলি আজৰি। বতৰটো ইমানেই বেয়া আছিলে, সেইকাৰণে ঘৰলৈ যাব নোৱাৰি মই পেণ্ডেলটোকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। গুড মৰ্ণিং সকলোকে। আজি হৈছে নেক্সট ডে, বিয়াৰ দিনা 9 আগষ্ট। তাকে বিয়া ঘৰলৈ বুলি মা, মই আৰু বেটা গৈ আছোঁ। কালি বহুত বেছি ভিডিঅ' কৰা নহ'ল, বতৰটো সাংঘাতিক বেয়া আছিলে। তাকে এতিয়া গৈ আছোঁ বিয়া ঘৰলৈ বুলি। তুলনি বিয়াত নিয়ম থাকে যে পানী তোলাৰ পৰা আদি কৰি নোৱাই গা ধোৱালৈকে। তাকে কিমানখিনি দেখাব পাৰোঁ চেষ্টা কৰিম দেখাবলৈ। গোপিনীসকলো আহি পালেহি, তাকে ডিছকাশ্যন হৈ আছে পানী তোলাক লৈ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব দেই। বিয়াৰ ঘৰত যে সাংঘাতিক গৰম, সেয়েহে মা, মই আৰু বেটা পেণ্ডেলতে বহি আছোঁহি। এয়া হৈছে বৰমা, মানে কইনাৰ আইতাকে সকলো নিয়ম পালন কৰিছে। বৰমা অকণমান অসুস্থ হৈ আছে, সেয়েহে তেওঁ পদূলিৰ সন্মুখতে বাল্টি এটাত পানী লৈ তেনেকৈ নিয়ম ভাগ কৰিছে। এয়া দেখিছে নহয়, পানী তুলি ইতিমধ্যে সকলো ৰাইজ আহি উপস্থিত। এতিয়া সেই শৰাইখন আদৰিছে, যিহেতু পানী তোলা এখন শৰাই থাকে, সেইখন আদৰি পিনি এতিয়া কইনাক ৰুমৰ পৰা লৈ আহিছে আইতাকে নোৱাবলৈ বুলি। তাকে ভিডিঅ'টো চাই থাককচোন। ইতিমধ্যে কইনাক গা ধুৱাই হ'ল। এতিয়া ওচৰৰ ভণ্টি এজনে তাইক সজাই পৰাই আছে। তুলনি বিয়া বুলি ক'লে আটাইতকৈ ভাল লাগে কইনাক ওলাই লোৱা সময়খিনি, খুব ফূৰ্তি হয়। তাকে চাবলৈ বুলি ৰৈ আছোঁ। এয়া কইনাৰ মাক, মানে বৌ আগবাঢ়ি গৈছে সমাজলৈ শৰাই এখন লৈ, কিন্তু কোনেও মান্তি হোৱা নাই। এই যে কইনাক ওলাই লওঁতে যে এটা পুতলা কেশৰ বনায়, সেইটোৰ মানে ডিমাণ্ড দি আছে, আৰু ডিমাণ্ডত কোনো মান্তি হোৱা নাই, সেইটো কাৰণে বৌক ৰখাই থৈ দিছে। খুব ভাল লাগে ফূৰ্তিখিনি, তাকে চাই আছোঁ। দেখিছে নহয়, বেটাই ইমান উৎপাত কৰিছে, 1 ছেকেণ্ড শান্তিৰে নাথাকে, আৰু মাক দেখিলেই কোচত উঠিবলৈ লাগে। তাকে মাৰ পৰা অকণমান আঁতৰাই আনি পেণ্ডেলতে বহি আছিলোঁ। ভিতৰত নিয়মখিনি হৈ আছিলে, মই সেইখিনিও ভিডিঅ' কৰি ৰাখিব নোৱাৰিলোঁ। আৰু এই উৎপাত কৰি কৰি শেষত সি টোপনিয়ালে। আৰু তাৰ এটা নিয়ম আছিলে, কিবা পিঠা খোৱা নিয়ম এটা আছিলে, সেই নিয়মটো কৰা নহ'ল। তাক লৈ মই ঘৰলৈ আহিবলগীয়া হ'ল, আৰু সেয়া ভিডিঅ'খিনি কৰি ৰাখিব নোৱাৰিলোঁ। বিয়া খোৱাকে বুলি আবেলিহে আহিব পাৰিলোঁ, হাজবেণ্ড আৰু মই। বেটাক ঘৰতে থৈ আহিবলগীয়া হ'ল। মই যে কৈছিলোঁ সি টোপনিয়াইছে বুলি, যি টোপনিয়ালে সি নুঠাই হ'ল আবেলিলৈকে, সেইকাৰণে তাক থৈ বিয়া ঘৰলৈ বুলি গুচি আহিলোঁ। পিছে বেটা সাৰ পালে মায়ে বাৰু তাক বিয়া ঘৰলৈ লৈ আহিব, সেয়েহে মই নিশ্চিন্ত যেনিবা বেটাক লৈ। আমি খোৱা বোৱা কৰি আজৰি, কিন্তু খোৱা আইটেমবোৰহে ভিডিঅ' কৰি ৰাখিব নোৱাৰিলোঁ। খানাটো কিন্তু বহুত টেষ্টি আছিলে। ফাইনেলি অকণমানি কইনাজনীৰ লগত ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ। তাই হৈছে পাহি, মোৰ খুব মৰমৰ ভণ্টি। তাইৰ ভৱিষ্যত জীৱন সুন্দৰ হওক, মোৰ ফালৰ পৰা বহুত বেছি মৰম আৰু আশীষ থাকিল। মোৰ এই ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। ঠিক আছে, আজিলৈ বাই বাই।